নমস্কাৰ বন্ধুসকল, ট্ৰেডিং লাইফলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি আপোনালোকে নিশ্চয় USD INR মুভমেণ্টটো দেখিছে। চ' মুভমেণ্টটো কি আছিলে? প্ৰথমতে মাৰ্কেট আপ টু 330 সাইডৱেজ হৈ আছে। দেন হঠাৎ ক'ৰ পৰা আহিছিল ডাউনফলটো এইটো চাওক, অলমষ্ট 82.1 ইয়াৰ পৰা ডাউনফল হৈ কলৈকে আহিছে, ফাৰ্ষ্ট আপ টু 5 PM লৈকে 2.65। চ' মই আপোনালোকে যদি কালি মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে দেখিছিলে যে মই এটা প্ৰেডিক্ট কৰিছিলোঁ যে মৰ্ণিং যিটো যোৱাকালি ছাইডৱেজ হৈ আছিল, এইটো মৰ্ণিং ভাবিছিলোঁ যে 82.7 এটলিষ্ট এইখিনিত অ'পেন হ'ব মাৰ্কেট। মৰ্ণিং নহয় পেলাই কি হ'ল, 3 PM পিছত এই ডাউনফলটো আহিছে। এতিয়া কথাটো হ'ল কিছুমান ইয়াতে আমাৰ টেকনিকেল কিবা কিবি মানে অলপ চাব লগা আছে। যেনেকৈ ধৰক ইণ্ডিয়াৰ ইণ্টাৰেষ্ট ৰেটটো বঢ়াই দিলে, ইণ্টাৰেষ্ট ৰেট নবঢ়ালে 6.5 কৰি থ'লে এইবাৰো। চ' হিচাপমতে কি হ'ব লাগিছিলে, ডলাৰ আপ হ'ব লাগিছিলে, কাৰণ চেঞ্জ নকৰিলে। যদি কাট কৰিলে হয় ইণ্টাৰেষ্ট ৰেট তেতিয়া ডলাৰ আৰু বেছি আউট হ'ল হয়, আৰু যদি বঢ়াই দিলে হয় তেতিয়া ৰুপি আপ হৈ গ'ল হয়। চ' এতিয়া কি হৈছে চিটুৱেশ্যনটো, মই যদি আপোনালোকক অলপ হিষ্টৰিকেলি কথাটো কওঁ, লাষ্ট মান্থত 81.9 মানলৈকে নামি আহিছিলে। তো ইয়াতে কি কৰিছে, বিগ ট্ৰেডাৰ্ছবিলাকে বাই কৰিলে আৰু আজি হয়তো এইটো লেভেলত স্কুৱেৰ অফ কৰি দিলে পজিশ্যন। তো হঠাৎ ডাউনফল এটা আহিল একদম 82.65লৈকে আহিল। দেন আকৌ ডাউনফল হৈছে আফটাৰ 5 PM হৈ 82.59 মানলৈকে আহিছে। বাট এতিয়া চাওক, এতিয়া লাইভ আপুনি চাব পাৰে, এতিয়া কি হৈছে, আকৌ অলপ USD আপছাইড লৈছে। তো এতিয়া চলি আছে আপোনাৰ 82.7779 এয়া চাওক। চ' নেক্সট আহিলে আমাৰ 6 PM কি আহিলে আমাৰ CPI ডাটাটো আপোনালোকে চাই ল'ব investing.com গৈ পেলাই। এইটো USDৰ অলমষ্ট এগেইনষ্ট অহা বুলি ক'ব পাৰে। মানে যিটো CPI ডাটা আহিছে এইটো ইমান ভাল অহা নাই, গতিকে USD ডাউন হ'ব লাগে। তো মই কালিও কৈছিলোঁ CPI ডাটা বেয়া আহিলে USD ডাউন হ'বই। চ' USD একদম ডাউন হ'ল, আফটাৰ 6 PM ডাউনেই আছিলে, কিন্তু লাহে লাহে কি হৈছে, এতিয়া আপছাইড হৈছে। কাৰণ ইয়াতে বহুত চাব লগা বস্তু আছে। মোৰ হিচাপত নেচাৰেল গেছ যিটো ষ্ট'ৰেজৰ আজি ডাটা আহিছে 8টা বজাত, সেইটোত নেচাৰেল গেছৰ ষ্ট'ৰেজ বেছি আহিছে, অলমষ্ট 25 বিলিয়নৰ ওচৰা-ওচৰি দেখাইছে ষ্ট'ৰেজটো। নেচাৰেল গেছৰ যেতিয়া ষ্ট'ৰেজটো বাঢ়ি যায় তাৰ ডিমাণ্ডটো কমি যায় আৰু উঠি ডাউনফল হয়। নেচাৰেল গেছ আৰু USD দুইটাই মানে কণ্ট্ৰা হয়, মানে কি ইনভাৰ্চলি প্ৰপৰ্চনেল বুলি ক'ব পাৰে। যে USD যদি আপ হয় জেনেৰেলি NG ডাউন হয়, নেচাৰেল গেছ। তো এতিয়া NG ডাউন বৰ্তমান। চ' হয়তো সেইকাৰণে USD আপ হৈছে, কিন্তু মই নাভাবোঁ মৰ্ণিঙত কালি এইটো লেভেলত থাকিলেও খুব বেছি 82.78 বা 82.8 এইখিনিলৈকে অপেনিং পাব পাৰে, আৰু নহ'লে মোৰ হিচাপত 82.5ৰ তলতে অপেনিং হ'ব লাগে ৰাতিপুৱা মৰ্ণিং। চ' মোৰ হোল্ডিঙত আছে পি ট্ৰেড দুটা, সৰু কোৱান্টিটি 10 lot। যদি ডাউন হয় মানে 82.6ৰ তলতে, দেন মই প্ৰফিট কৰিব পাৰিম স্মল এমাউণ্ট 500 1000। আৰু যদি এতিয়া যিটো চলিছে সেইটো লেভেলত থাকে তেতিয়াহ'লে মোৰ প্ৰফিট নহয়, বেছি লছো নহয়, কাৰণ মই স্মল কোৱান্টিটি লোৱা আছে। আৰু কালি হ'ল আপোনাৰ উইকলি এক্সপায়াৰী। চ' কালিৰ অপশ্যনত ট্ৰেড
নল'ব। যদি ডাউন হয় চাই লওক কিমানখিনি ডাউন হয়। যদি 82.33 মানলৈকে ডাউন হৈছে আপুনি ফিউচাৰ বাই কৰিব পাৰে। তাতকৈ যদি ডাউন হৈছে এভাৰেজ কৰক, কাৰণ নেক্সট উইক হয়তো 82.25 বা তাতকৈ ডাউন 82.06 মানলৈকে আহিব পাৰে। আহি পেলাই কি হ'ব, কিন্তু আকৌ USD আকৌ আপচাইডে ল'ব, কাৰণ USD যিটো নেচাৰ হয় সেইটো সদায় এনেকৈ আপচাইড হয়, সি গৈ থাকিব। এটা টাইম আছিলে যেতিয়া 1 rupee ইজ ইকুৱেল টু $1 আছিলে। দেন আজিৰ পৰা 5-6 বছৰ আগত 65 আছিলে, 65 rupees ইকুৱেল টু $1। 5-6 বছৰ আগত, 4-5 বছৰ আগত। আৰু আজি চাওক ডলাৰ কৰিছে বৰ্তমান লাইভ 82.763 rupees ইজ ইকুৱেল টু $1। তো আপুনি দেখিছে যে এইটো সদায় এনেকৈ আগবাঢ়ি আছে সদায়। তো হয়তো আমি এনেকৈ এদিন দেখা পাম যেতিয়া 100 rupees ইকুৱেল টু $1 হৈ যাব পাৰে, বিকজ ডলাৰ বহুত ষ্ট্ৰং কাৰেঞ্চি হয়। ৱৰ্ল্ডৰ চবচে বেছি ট্ৰেড ডলাৰত হয়। ডলাৰৰ আপুনি ভালকৈ ডিটেইল চাই ল'ব গুগলত, চবতকৈ ষ্ট্ৰং কাৰেঞ্চি হয়, চবতকৈ বেছি ট্ৰেডিং হয় ইয়াতে। চ' এইখিনি কথা। তো কালিৰ লেভেল আমাৰ যদি আপচাইড লেভেল একেই, আপোনাৰ আপচাইড লেভেল 82.78, 82.83, ডাউন চাইডত 82.69, 82.63, 82.57, 82.47। কালিলৈকে ইয়ালৈকে চাওঁ, যদি ইয়াতকৈ বেছি ডাউন হয় আমি ফিউচাৰ বাই কৰিব পাৰিম। তেতিয়ালৈকে সৰু সুৰা ফিউচাৰ চেল কৰি আপুনি ল'ব পাৰিব যদি ডাউন চাইডত থাকে। আপ চাইডত থাকিলে ফিউচাৰ বাই কৰি স্কাল্পিং কৰক, ফিউচাৰত স্কাল্পিং কৰক, নট ইন অপশ্যন। এইখিনি লেভেলৰ মাজত মানে 82.47ৰ পৰা 80.83 এইখিনি লেভেলৰ মাজত খালি ট্ৰেডিং হোৱা চান্স চবচে বেছি আছে। চ' এইখিনিয়ে বন্ধুসকল, হয়তো আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মই আকৌ নতুন নতুন ভিডিঅ' আপোনালোকৰ পৰা লৈ আহিম, যিবিলাকৰ পৰা আপোনালোকে কাৰেঞ্চি ট্ৰেডিঙৰ ওপৰত ভালেখিনি নলেজ পাব। চ' আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগতীয়া ভিডিঅ'বিলাকৰ আপডেটবিলাক পাই থাকে। তো আজিলৈকে এৰিছোঁ, গুড নাইট, থেংক ইউ।